কবি পৱন কুমাৰ বৰ্মন কবিতা শিৰোনামা যি হ'ব মোৰ পেৰখী আবৃত্তি অৰূপনীল শইকীয়া। তুমি অলপ ধুনীয়া হ'ব লাগিব হৃদয়ৰ পৰা, যদিও মই অন্ধকাৰৰ দৰে, যদিও নুসুধো তোমাক কিমান দীঘল হ'লে তোমাৰ চুলিত বাঁহ সাজিব পাৰে ৰাতিয়ে, কাৰ দৰে তোমাৰ চকুৰ, কাৰ দৰে তোমাৰ নাক, কাৰ দৰে হাঁহি আৰু কাৰ দৰে তোমাৰ আৰু তোমাৰ বয়স হ'ব লাগিব 17, 18, 19 ইত্যাদি। তুমি মোৰ বাবে আকাশ হ'ব লাগিব আৰু গান, তুমি মোৰ বাবে বোকা ফেনেকা চৰাই হ'ব লাগিব আৰু তৰা চাই আপোন পাহৰা। তুমি হাঁহিলে বতাহ বলাটোকেই মই আশা কৰিম আৰু ভোকাটো ৰাতি তুমি মোৰ কবিতা পঢ়ি গুচাব লাগিব ভোক। তুমি কোনোদিনাই কন্দাটো মই পচন্দ নকৰিম, তুমি দুখৰ বতাহতো খাৱলি নপৰা গছ হ'ব লাগিব। তুমি মোৰ শ্ৰমিক দেউতাক ভাল পাব লাগিব, মোৰ দুখুৰী আইক আই বুলি ভাবিব লাগিব। তুমি শ্ৰেণী সংগ্ৰাম কথা বুজাটো বাঞ্ছনীয়। মই তোমাৰ ওচৰত কান্দিলে তুমি লংকাৰ কবিতা শুনাব লাগিব মোক। তুমি খেৰৰ পজাত শুই দালালৰ বাবে হাহাকাৰ কৰিলে মই দাড়ি নহ'ম। তুমি মোৰ বাবে সহযোদ্ধা হ'ব লাগিব আৰু তোমাৰ সকলো স্বাধীনতাকেই মই জনাম চেলুট। মোৰ শেষ স্বত্ব তুমি হিয়া খুলি হাঁহিব পাৰিব লাগিব আৰু মানুহক ভাবিব লাগিব ঈশ্বৰ আছানে ক'ৰবাত মই বিচৰা তুমি যদি